পম্পীয়ে আপোনালোক সকলোকে মোৰ নতুন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ বৰ্তমানৰ এই পৰিস্থিতিত আপোনালোক সকলো সুস্থ হৈ আছে। আজি মই আপোনালোকৰ আগত এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আজি মই লৈ অহা ৰেচিপিটো হৈছে মানিমুনিৰ সৈতে মাছৰ এখন ধুনীয়া আঞ্জা। এতিয়া চাওঁচোন আহক মই এই আঞ্জাখন কেনেদৰে বনালোঁ। প্ৰথমে মই অলপমান মানিমুনি লৈ লৈছোঁ। এই মানিমুনিখিনি ভালদৰে চাফা কৰি ধুই লৈছোঁ। এতিয়া মানিমুনিখিনি মিক্সাৰত পিচি ল'ম। এয়া দেখিছেনে, এটা বাটিত মই মানিমুনিখিনি লৈ লৈছোঁ। এতিয়া আঞ্জাখন বনাবৰ কাৰণে অলপমান আদা নহৰু পিচি লৈছোঁ আৰু লগতে অলপমান জালুক লৈ লৈছোঁ। দুটা বইল কৰি লোৱা আলু লৈছোঁ, দুখিলামান তেজপাত, দুটা পিঁয়াজ লৈছোঁ আৰু এইকেইটা মই ভালদৰে কাটি লৈছোঁ আৰু 3টামান জলকীয়া লৈছোঁ। এতিয়া মই আঞ্জাখনৰ কাৰণে 5 পিচ মাছ লৈছোঁ। এতিয়া এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীত তেলখিনি গৰম হ'বলৈ দিছোঁ। এতিয়া এপিচ এপিচকৈ মাছখিনি ফ্ৰাই কৰি ল'ম। মই মাছখিনি তেলত দিয়াৰ আগতে ভালদৰে হালধি আৰু নিমখ দি সানি লৈছিলোঁ। এনেদৰে ভালদৰে ফ্ৰাই কৰি ল'ম। আপোনালোকে চাব যাতে মাছখিনি তৎক্ষণাত ওলোটাই নিদিব, নহ'লে ভাঙি যাব। এয়া দেখিছেনে, ভালদৰে ফ্ৰাই কৰি লৈছোঁ। এয়া দেখিছেনে, মাছখিনি প্ৰায় ফ্ৰাই হৈ গ'ল। এতিয়া মই এখন প্লেটত নমাই দিম। এতিয়া মই এখন কেৰাহীত তেলখিনি গৰম কৰি তাত অলপ পাঁচফোৰণ দি লৈছোঁ, তেজপাত কেইখিলা দিম আৰু ইয়াত জলকীয়াকেইটাও দি দিম। আৰু ইয়াৰ লগে লগে সোৱাদ অনুসৰি মই অলপমান নিমখ দি ল'ম। ইয়াত মই নিমখটো অলপ কমকৈ দিছোঁ, কাৰণ আগতে মই মাছটো ফ্ৰাই কৰোঁতে নিমখ মই সানি লৈছিলোঁ। এতিয়া মই কাটি লোৱা পিঁয়াজখিনি ইয়াত মিক্স কৰি দিম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভালদৰে লৰাই থাকিম। এতিয়া ইয়াত পিচি লোৱা আদা নহৰুখিনি মিক্স কৰি দিম আৰু এনেদৰে অলপমান ভাজি ল'ম। ইয়াৰ লগে লগে বইল কৰি লোৱা আলুখিনি ইয়াত মিক্স কৰি দিম, যাতে আঞ্জাখন অলপ ডাঠ হয়। অলপমান টাইম এনেদৰে ভালদৰে ভাজি ল'ম। এতিয়া আপোনালোকে দেখিছেনে, আলুখিনি প্ৰায় সিজিছেই। এতিয়া মই ইয়াত অলপমান জিৰা গুড়ি মিক্স কৰি দিম। ইয়াত মই খুবেই কম মছলা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি ভাল পায় তেতিয়া বিভিন্ন ধৰণৰ মছলা ইয়াত মিক্স কৰিব পাৰে। এনেদৰে ভালদৰে অলপ লৰাই দিম। এতিয়া মই পিচি লোৱা মানিমুনিখিনি মিক্স কৰি দিম। মিক্স কৰাৰ পাছত মিডিয়াম ফ্লেমত অলপ সময়ৰ কাৰণে ৰাখি দিম। এনেদৰে গোটেইখিনি অলপ লৰাই দিব। আদা নহৰু অলপমান থাকি গৈছিলে, সেইখিনিও মই ইয়াত দি দিছোঁ। আৰু এতিয়া মই ইয়াত পিচি লোৱা জালুকখিনি মিক্স কৰি দিম। এইটো একেবাৰে অপশ্যনেল হয়, আপোনালোকে যদি ভাল পায় তেতিয়াহে দিব। জালুকখিনি দিয়াৰ পাছত আঞ্জাখন ভালদৰে লৰাই দিব। আঞ্জাত দিবৰ কাৰণে মই বেলেগ এটা ষ্ট'ভত পানী অলপ গৰম কৰি ৰাখিছিলোঁ। এনেদৰে ভালদৰে লৰাই থাকিব।
এতিয়া মই গৰম কৰি লোৱা পানীখিনি আঞ্জাখিনিত মিক্স কৰি ল'ম। আপোনালোকে কিমানখিনি জোল বিচাৰে সেই অনুসৰিহে পানীখিনি মিক্স কৰিব। পানী দিয়াৰ পাছত মই 5 মিনিটমান হাই ফ্লেম ভাজিখিনি ৰাখি দিম। আৰু এতিয়া এই আঞ্জাখনত মই ফ্ৰাই কৰি লোৱা মাছখিনি মিক্স কৰি দিম। মাছখিনি দিয়াৰ পাছত মই মিডিয়াম ফ্লেমত 5 মিনিটৰ কাৰণে ৰাখি দিম। তাৰ পাছতেই মোৰ আঞ্জাখিনি ৰেডি হৈ যাব। দেখিছেনে মোৰ মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। দেখিছেনে মাছৰ আঞ্জাখন দেখিবলৈ খুবেই ভাল হৈছে আৰু আমি খায়ো বহুতেই ভাল পালোঁ। আপোনালোকে এই আঞ্জাখন এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু কেনেকুৱা পালে মোক কমেণ্টত এবাৰ জনাবচোন। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটোক লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।